হেল্ল' কৃষক বন্ধুসকল, বসুমতাৰী ফাৰ্মিং ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন, আজি ৰাতিপুৱাই আহিছোঁ। আৰ্লি মৰ্ণিং মোৰ ফাৰ্মখনত গাহৰিবিলাক কেনেকৈনো শুই আছে সেইটো আপোনালোকক দেখুৱাম বুলি আহিছোঁ। আহকচোন চাওঁ গাহৰিবিলাক কেনেকৈ ধৰণেনো শুই আছে চাওক এইজনীও শুই আছে। এইজনী বৰ্তমান মই উঠুৱাই দিম। চাওক মস্তি মাৰি শুই আছে বে। বৰ্তমান এইজনী উঠি গ'ল। হাই মৰ্ণিং। চাওক এইজনী উঠুৱাই দিলোঁ মই। বহুত চিন্তা কৰি থকা যেন লাগিছিল যে। এইজনী গাহৰি মই আগতো এদিন এনেকৈ ৰাতিপুৱা উঠুৱাই দিছিলোঁ। উঠুৱাই এইজনী এনেকৈ এবাৰ দৌৰ মাৰে, ৰানিং কৰে। চাওকচোন ৰানিং কৰে চাগে, প্ৰেক্টিচ কৰে। চাওক মই আগতো এদিন পাইছোঁ মানে। बर्तमान एजनी हुई আছে চাওকচোন। इसको उठाना पड़ेगा अभी। देखो इसको उठाएगा। उठो उठो, मॉर्निंग हो गया। एक्चुअली माने कि কথাটো এইজনী প্ৰথম গাহৰি। এইজনী পোৱালীয়ে মোৰ আগত দেখাকেইটা আপোনালোকে। এইজনী প্ৰথম পোৱালি দিলোঁ, পোৱালিবিলাক ৰাখিলোঁ, কিছুমান বিকিলোঁ। তাৰে পোৱালি আপোনালোকে দেখি আছে ভিডিঅ'ত এইকেইদিন। এইজনীকো উঠুৱাই দিলোঁ। এতিয়া গা ধুৱাব লাগিব লাহেকৈ। প্ৰথম উঠুৱাই লৈছোঁ। বৰ্তমান মই ফাৰ্মবিলাক 3টা টাইম চাফা কৰি আছোঁ। ৰাতিপুৱা 7টামান বজাত কৰোঁ, 12টাত আকৌ পাছবেলা 3টা বা 3:30 বজাত মই চাফ কৰি দিওঁ এবাৰ। আপোনালোকেও যিমান যত্ন ল'ব পাৰে সিমানেই ভাল। যিমান মেইনটেনেঞ্চ কৰিব তেনেকৈ আপোনালোকে ৰিজাল্ট পাব বা ফল পাব। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ কমেণ্ট, লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। টিল দেন টাটা, বাই বাই।